তো এটা বস্তু আছে আপোনালোকক দেখাওঁ যে আসাম কামাণ্ডত ইণ্টাৰভিউ দি আছে। কিমান দিন? 10 দিন ভালকৈ ফুৰিবা। কি হৈছে ইয়াত? ফাইট। গুড মৰ্ণিং বন্ধুসকল, তো আজিৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষকৈ আমাৰ ডিম্পলৰ জন্মদিন। সকলোৱে ইয়াক উইচ কৰিব আৰু লগতে ইয়াৰ ভাল খবৰ যে ই আজি ছুটি যাবলৈ ওলাইছে। আৰু বৰ্তমান যিহেতু ইয়াৰ বাৰ্থডে, তো আমাৰ প্লাটনটোক ই বাৰ্থডে স্পেচিয়েল কিবা খুৱাব বিচাৰিছে। তো আমি দুটা এতিয়া কি পাওঁ ওলাই যাওঁ আৰু বজাৰত গৈ কি আনো চাওঁ আৰু বৰ্তমান একো ভবা হোৱা নাই। তো তাকে চাই থাকক ভিডিঅ'টো। তেজপুৰৰ মাজৰ এই ৰাস্তাটো খুব ভাল লাগে দেই। গছ কেইজোপা যে কাটি দিয়া নাই, একদম ধুনীয়া ধুনীয়া জোখত আছে। গছবিলাক বেছি ডাঙৰো নহয়, খুব ধুনীয়া ছাঁ হৈ থাকে, লগতে দেখিবলৈও ভাল লাগে। এৰিয়াটো খুব ভাল লাগে বিশেষকৈ মোক। বাৰ্থডে বয়ৰ লগত মাছ কিনিব আহিছোঁ, যিহেতু মেছত আজি মাছ দিছে ই বাৰ্থডে স্পেচিয়েল আৰু লগতে যে ছুটি যাব আৰু এতিয়া ৰাতিপুৱাই মেছত মাছ দি দিছে, সকলোকে খুৱাই আছে। বহুত ভেৰাইটি মাছ আছে দেই। আমি চন্দা মাছ লৈছোঁ আৰু ইফালে এইটো মাছটো কি আছিলে, ভাগন মাছ 3জনী ছাৰহঁতৰ কাৰণে। বাকী এনেকৈ আমাৰ পাৰ্টিৰ কাৰণে চন্দা মাছ লৈছোঁ। পিছত তেজপুৰৰ ফিছ মাৰ্কেট ডাঙৰ, আমাৰ মেছৰ মাছবিলাক ইয়াৰ পৰা বজাৰ কৰা হয়। চাই থাকক আগলৈ আৰু। মাছ লোৱা হৈ গ'ল, 3-4 কেজিমান হ'ব। আৰু এতিয়া মেইন আমি আকৌ অকৰাকেইটা বেগ আনিলোঁ, বেগ এটা লৈ লওঁ এতিয়া 10 টকা দি, কাৰণ ইমান দূৰ আকৌ যাব লাগিব, কমচে কম 3-4 কিলোমিটাৰ হয়। আমি আমাৰ ঘপককৈ আহিবলগীয়া হৈ গ'ল ন, প্লেনিংটো ঘপকৈ আমাক ফচাই দিলে ছাৰে, যে কিবা এটা দিব লাগে আমি। তো এইটো নানিলে আমি আহি গ'লো আৰু বেগ লৈ লওঁ ইয়াৰ পৰা এটা। বাকী ৰুমৰ পৰিৱেশটো দেখাম আৰু গৈ পিনে। তো এটা বস্তু আছে আপোনালোকক দেখাওঁ। ঐ বাৰ্থডে বয়, এই তোক মাতিছিলে হ'লে, কথা এটা আছে, ৰাইজে বিচাৰিছে। এয়া বাৰ্থডে বয়, গম পাইছে। ফুটি গ'ল মাথাত কুনি, বঢ়িয়া। বাকী ই ছুটি পালে ন, দে লগ পাম আকৌ। কিমান দিন? 10 দিন ভালকৈ ফুৰিবা, ভালদৰে যাবা, চেফ জাৰ্ণি। আৰু লগতে ইও ছুটি পাইছে, ইও যাব বৰ্তমান। তই আমাৰ যিহেতু যোৱা মাহৰ মানে নৱেম্বৰ মাহৰ মেচ কামাণ্ডাৰ আলিও ছুটি যাব। আৰু বাকী এইফালে আমাৰ পাৰ্টনাৰবিলাক নাযায়। আৰে এইফালে কোঁৱৰদা পলাইছে এইফালে। ভাত আনিছোঁ। সেয়াই আছিল বৰ্তমান মই আহি পালোঁ বজাৰ কৰি। ল'ৰাবিলাক ভিতৰত দেখাওঁ কি কৰি আছে। বাৰ্থডে বয় অৱস্থা ঠিকে আছে, কাপোৰ লেতেৰা, ঘৰ যাব বেচেৰা, আজি কাপোৰ লেতেৰা হৈ গ'ল। এই ৰন্টু ওলা, এই পাবজি প্লেয়াৰ খাতাৰনাক। পাবজি প্লেয়াৰ ৰন্টু খাতাৰনাক খেলে। আৰু কোনোবাই খেলিব বিচাৰিলে কমেণ্ট কৰিব, আইডিটো দি দিম ইহঁতৰ। এইজন এজন আছে আমাৰ পাবজি প্লেয়াৰ, আইডি দি দিম, লগত খেলিব। আৰু আজি নতুন মেচ কামাণ্ডাৰ, কংগ্ৰেচুলেশ্যন। এইফালে মৰমত মিঠাই বুলি কওঁ, নামটো কৈ দে। মোৰ নাম লক্ষীৰাম মিতি হয়। নতুন আজি খবৰ দিলে মেচ কামাণ্ডাৰ। তো মেচ কামাণ্ডাৰ আজিৰ পৰা নতুন মাহৰ ডিচেম্বৰ মাহৰ। আৰু লগতে সুচেন আজি যাবি ন? আজিও ঘৰ যাব। একচুৱেলি আজি কেইবাজনো ছুটি যাবলগীয়া হৈ আছে। এইফালে নাইট ডিউটি আছিল, বঢ়িয়া বঢ়িয়া। হয়। এইফালে আমাৰ অনুপ দা, চবচে মেইন বস্তু তো মেচত
ডিম্পলে এতিয়া মাছ আনিছে আৰু আন্দা অঁ এডভান্স হেপী বাৰ্থডে দি দিলোঁ মই ইয়াতে হয় হয় হেপী বাৰ্থডে বুলি কৈ দিলোঁ ঠিক আছে ধন্যবাদ এইপিনে ইও যাব আৰু দুদিনমান পাছত বাকী আমাৰ ৰুমটো বহুত গান্দা হৈ আছে দুইজনে বিচনাৰে ভৰি এটা জোখৰো গেপ নাই উপায় নাই আৰু মানুহ বেছি চৰকাৰে যেনেকৈ দিছে থাকিব লাগে আৰু আমাৰ এডজাষ্ট আৰু এটা ডিম ফুটাব এতিয়া এইবিলাক সীমান্ত শুই আছে ঐ ঐ কি হৈছে ইয়াত ফাইট লগা ফাইট বিপুল মষ্ট হেণ্ডচাম ইয়াক কিবা এটা বস্তু জৰুৰত হৈ আছে বুজিছে নহয় কিবা এটা বস্তু লাগে তাত বিপুলক মেধি কি কিবা টেনশ্যন বৰ ধুনীয়া জেগাত বহি আছ ধুনীয়া লাগিছে কিন্তু দেই মেধি বাৰ্থডে বুলি ফূৰ্তি কৰি থাকোঁতে মোৰ জেকেটটো বৰবাদ হ'ল দেখিছে এইবিলাক কণী পৰিলে গোটেই ধুই লওঁগৈ বাকী বিপুলৰ গাটো পৰিলে বিপুলো ইফালে কাপোৰ লেতেৰা বেচেৰা নতুন কাপোৰ লৈছিলেহে কাপোৰ লেতেৰা হৈ গ'ল এই ইয়াক কিবা এটা লাগে দেই ৰাইজ বুজিছে নহয় ধুই লওঁ তাৰপৰা আৰু দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব ভিডিঅ'টোৰ মাজতে এটা কথা কৈ থওঁ যিখিনি মানে নতুন আছাম কামাণ্ডত ইণ্টাৰভিউ দি আছে তেওঁলোকে মানে মেৰিটৰ মানে কাট অফৰ ওপৰত সুধি থাকে মই ইমান মাৰ্ক পাইছোঁ কাট অফটো কিমান যাব চাইক'মেট্ৰিকত নাম আহিবনে নাহে তো কি হয় মানে আগৰ যোৱাবাৰৰটো পষ্ট আছিলে তো তাৰ কাট অফটো হাই কিন্তু মানে তথাপি ইয়াৰ তুলনাত বহুত কম তো এইবাৰ নতুন পষ্ট বহুত কম গতিকে ইয়াৰ কাট অফটো অলপ হাই যাব আৰু যিমানখিনি গম পাইছোঁ যে ইমান অভাৰো মাৰ্ক পোৱা নাই এভাৰেজ ধৰক 62ৰ পৰা ধৰক 64 সেনেকুৱা ধৰণৰ মাৰ্কৰ ভিতৰতে প্ৰায় মেক্সিমাম ল'ৰা আছে তো মই নাম আহিব নাই সেইটো ক'ব নোৱাৰিম কিন্তু কি হয় আমাৰ যিখিনি ল'ৰা মানে আছে কামাণ্ডৰ তাহাঁতৰ মই নিজে পাৰ্চনেলি কাৰণ ডিব্ৰুগড় তিনিচুকীয়া নগাঁও বাক্সা সকলো ডিষ্ট্ৰিক্টৰে আছে তো তেওঁলোকে মানে কিমান ফিজিকেল মাৰ্ক পাইছিলে এটা ভিডিঅ'ত মই সুধিম ভিডিঅ'টো চাব তেতিয়া আপোনালোকৰ এটা আইডিয়া হৈ যাব মই তেওঁলোকক সুধিম যে তোমাৰ ডিষ্ট্ৰিক্ট কি আৰু ফিজিকেল কিমান পাইছিলা তো সেই অনুমান এটা আপোনালোকে লগাব বুলি আশা কৰিছোঁ তো আৰু নেক্সট এতিয়া চাই দিওঁ আৰু এটা কণী এইফালে ফুটি গ'ল আৰু এইটো কোনে দিলে বিপুলে বঢ়িয়া বিপুল ক'ত গ'ল বিপুলে বজাই দিলে এবাৰ এই বিপুল তই পলাইছ তোক কিবা এটা লাগে এই কিবা এটা প্ৰয়োজন হৈছে মই কৈ আছোঁ এনেকৈ পলালে ক'ত পাব আৰু কোনোবা যদি বুজিছে নহয় কমেণ্ট কৰিব হয় আজিৰ সেয়াই আছিলে এটা সৰু ভিডিঅ' বাৰ্থডে স্পেচিয়েল বুলি বনালোঁ আৰু কাৰণ কেইজনমান ছুটিও গৈছে আৰু বাৰ্থডে বয়ে ছুটি গৈ আছে তো ভিডিঅ' এটা বনাই থওঁ ভাবিলোঁ বাৰ্থডে স্পেচিয়েল বাকী এতিয়া মেচত খানা পিনা হ'ব তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম কিবা মই কামাণ্ডৰ ইণ্টাৰভিউৰ ওপৰত এটা স্পেচিয়েল ভিডিঅ' বনাই আছোঁ তো চাব বুলি আশা কৰিছোঁ নেক্সট টাইম তো এতিয়ালৈ ৰাখোঁ বাই বাই